let recite the poem. Oh, look at the moon. Oh, চন্দ্ৰলৈ চোৱা। Look মানে চোৱা, moon মানে চন্দ্ৰ। Oh, look at the moon. Oh, চন্দ্ৰলৈ চোৱা। She is shining up there. She মানে তাই, shining মানে উজ্জ্বল, there মানে ঠাইখিনিৰ কথা কৈছে, তাত কৈছে। She is shining up there মানে তাত তাই উজ্জ্বলাই আছে। Oh, mother, she looks. Mother মানে মা, looks মানে দেখাত। Oh, mother, she looks. Oh, মা, তাই দেখাত। Like a lamp in the air. বতাহত থকা এটি চাকি যেন লাগে, এনেকুৱা বতাহত থকা চাকি। Last week she was smaller. Last মানে যোৱা, আৰু week মানে সপ্তাহ, she মানে তাই, small মানে সৰু, আৰু smaller মানে সৰু কথাই কৈছে। যোৱা সপ্তাহত তাই সৰু আছিল। And shaped like a bow. bow মানে ধনু, and মানে আৰু, like মানে shaped like মানে আকৃতিৰ কথা কৈছে, আৰু ধনু আকৃতিৰ দৰে আছিল। But now she's grown bigger. কিন্তু but মানে কিন্তু, now মানে এতিয়া, she মানে তাই, আৰু grown bigger মানে বাঢ়ি যোৱাৰ কথা কৈছে। grown bigger মানে big মানে বড়, আৰু bigger মানে বাঢ়ি যোৱাৰ কথা কৈছে। কিন্তু এতিয়া তাই বাঢ়ি ডাঙৰ হৈছে। And shaped like an O. আৰু and মানে আৰু, like মানে দেখা, আৰু O মানে ওৰ কথা কৈছে, ওৰ দৰে হৈছে। এতিয়া আমি এক্টিভিটিজ অৰ্থাৎ কাৰ্যকলাপখিনি আমি আলোচনা কৰিম। এক্টিভিটিজ কাৰ্যকলাপ। Let's find how much we have understood. আহা আমি কি শিকিলোঁ। ইয়াত 4টা কুৱেশ্যন দি আছে, ইয়াৰে আমি এনচাৰসমূহ আলোচনা কৰিম। A. What is the name of the poem? কবিতাটোৰ নাম কি? এনচাৰটো আছে The name of the poem is Oh, look at the moon. Oh, look at the moon কবিতাটিৰ নাম। B নম্বৰ question, What looks like a lamp in the air? কি হওক বায়ুক এটা চানেকিৰ নিচিনা দেখা যায়, মানে কি কৈছে, কি হওক বায়ুক এটা চানেকিৰ নিচিনা দেখা যায়। The moon looks like a lamp in the air. অর্থাৎ C নম্বৰ, What does the moon look like when she is smaller? চন্দ্ৰটো যেতিয়া সৰু আছিল তাইক কেনেকুৱা দেখা গৈছিল? The moon look like a bow when she is smaller. যেতিয়া তেওঁ সৰু আছিল তেতিয়া তেওঁ ধনুৰ দৰে দেখা গৈছিল। Question number D. What does the moon look like when she grown bigger? চন্দ্ৰটো যেতিয়া বাঢ়ি ডাঙৰ হৈছিল তেতিয়া তাই কেনেকুৱা দেখা গৈছিল? যেতিয়া ডাঙৰ হৈছিল, বাঢ়ি গৈছিল, তেতিয়া তাক কেনেকুৱা দেখা গৈছিল? এইটোৱে এনচাৰ। The moon looks like a O when she grows bigger.